নমস্কাৰ বন্ধুসকল, মই ইণ্ডিয়াৰ ভিডিঅ' স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে শাহ রুখ খানৰ পাঠান ছবিক লৈ অব্যাহত আছে এতিয়া বিতৰ্ক। প্ৰান্তে প্ৰান্তে চলিছে ছবিখনৰ পোষ্টাৰ। শনিবাৰে প্ৰতিক্ৰিয়াৰ পাছতে পুৱতি নিশা মুখ্যমন্ত্ৰীলৈ ফোন কৰে শাহ রুখ খানে। ইফালে অসমীয়া ছবিৰে বলিউডৰ পাঠানক প্ৰত্যাহ্বান জনাইছে জুবিন গাৰ্গে। পাঠান কি এইবিলাক মই শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। কি বস্তুটো কি এইটো? মানে বয়কট ট্ৰেণ্ড এটা আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি। শ্বাহৰুখ খানৰ চিনেমা পাঠান, শ্বাহৰুখ খান কোন? শ্বাহৰুখ খান ছুপাৰষ্টাৰ। আমি কিয় চিন্তা কৰো? আমাৰ ইয়াত কত শ্বাহৰুখ খান আছে? পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে, ডক্টৰ বেজবাৰুৱা ৰিলিজ কৰিব মই। মই চাওঁ শ্বাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। শ্বাহৰুখ খানৰ পাঠান, দীপিকাৰ গেৰুৱা বিকিনিক লৈ দেশজুৰি প্ৰতিবাদ। গুৱাহাটী মহানগৰীতো জ্বলিল পাঠানৰ বেনাৰ পোষ্টাৰ। তাৰ মাজতে অসমত ইজনৰ পিছত সিজনৰ শ্বাহৰুখ খানক প্ৰত্যাহ্বান। প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ ক'লে, কোন শ্বাহৰুখ খান, মই চিনি নাপাওঁ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ 12 ঘণ্টাৰ ভিতৰতে আকৌ শ্বাহৰুখ খানৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই। দেওবাৰে পুৱাৰ ভাগতে সদৰি কৰিলে শ্বাহৰুখ খানে ফোন কৰাৰ কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলোৱাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিলে শ্বাহৰুখ খানে। মুখ্যমন্ত্ৰীগৰাকীয়েও আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব মূৰ পাতি ললে। পাঠানৰ পোষ্টাৰ জ্বলোৱা ঘটনাৰ তদন্ত কৰিব বুলিও আশ্বাস দিলে শ্বাহৰুখ খানক। মুখ্যমন্ত্ৰীৰ কথা গুচি শ্বাহৰুখ খানক এইবাৰ প্ৰত্যাহ্বান জনালে হাৰ্টথ্ৰব জুবিন গাৰ্গে। পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে, ডক্টৰ বেজবাৰুৱা ৰিলিজ কৰিব মই প্ৰডিউচাৰ নহয় বাৰু, আমি মিউজিক প্ৰডিউচাৰ, মই এক্টিং কৰিছোঁ তাত। মই চাওঁ শ্বাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। জুবিন গাৰ্গৰ চিনেমাৰ প্ৰচাৰ সকলোৱে দেখিছে। এইবাৰো সংগীতানুষ্ঠানৰ মাজতে নতুন চিনেমা ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে। 25 জানুৱাৰীত মুক্তি দিয়া হ'ব শ্বাহৰুখ খান, দীপিকা পাডুকোন, জন ইব্ৰাহিম, ছলমান খান অভিনীত বহু বিতৰ্কিত ছবি পাঠান। 6 ফেব্ৰুৱাৰীত মুক্তি দিয়া হ'ব আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপনে অভিনয় কৰা ডক্টৰ বেজবৰুৱা। জুবিনে চিপাঝাৰৰ সংগীতানুষ্ঠানতেই যেন প্ৰত্যাহ্বান জনালে শ্বাহৰুখৰ পাঠানক। পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে, ডক্টৰ বেজবাৰুৱা ৰিলিজ কৰিব মই চাওঁ শ্বাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। দুদিন পূৰ্বে ডক্টৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে নিউজ 18ৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কৈছিল অসমীয়া চিনেমাৰ কাহিনীৰ দুৰ্বলতাৰ কথা। ভাল ছবি হ'ব লাগে যাতে মানুহে চাই পেলাই বৰ নহয় আৰু মানুহে চাই পেলাই এটা কিবা মিনিংফুল এটা কথা বিচাৰি পায়, জীৱনৰ দৰ্শনৰ বিষয়ে অকণমান শিকে, অলপ হ'লেও যাতে শিকে। কমাৰ্চিয়েল ছবিৰ নামত সেইটো যদি একদম পাহৰি যোৱা যায় তেতিয়াহ'লে ছবিখন মানে জাংক ফুডৰ নিচিনা হয়গৈ। মই ভাবোঁ যে লিখনিৰ ক্ষেত্ৰত আৰু যথেষ্ট কষ্ট কৰিব লাগিব লিখকসকলে। স্ক্ৰিপ্ট লেভেলত খুব কম কাম কৰিছে। ডক্টৰ বেজবৰুৱা পিছে সেই দুখৰ পৰা মুক্ত। ইতিমধ্যে ডক্টৰ বেজবৰুৱাই ৰচিত হৈছে অভিলেখ। এইবাৰ নতুন ৰূপৰ ডক্টৰ বেজবৰুৱাৰ পাল। জুবিন গাৰ্গৰ লগতে অসমীয়া চিনেমা প্ৰেমীৰ আশা ডক্টৰ বেজবৰুৱাইও গঢ়ক নতুন অভিলেখ। জুবিনৰ ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰৰ বিপৰীতে শ্বাহৰুখৰ পাঠানক বিতৰ্কই লৈ গৈছে জনপ্ৰিয়তাৰ শীৰ্ষলৈ। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো পাঠানক খুবেই উৎসাহ। অসমতে ইতিমধ্যে 40 লাখ টকাৰ পাঠানৰ অনলাইন টিকট বুকিং হৈছে। চিনেমা প্ৰেমীৰ মাজত শ্বাহৰুখ খানক বহুদিনৰ মূৰত পৰ্দাত দেখাৰ আগ্ৰহ। ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খান নামৰ এইগৰাকী লোকৰ কথা আকৌ সুকীয়া। ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হলৰ 192টা টিকট ক্ৰয় কৰিলে ফাৰুক খানে। আগতীয়াকৈ ক্ৰয় কৰা এই টিকটখিনি হলটোৰ সৰ্বমুঠ টিকটৰ 80%। চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম দৰ্শনীৰ টিকটসমূহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগীগৰাকী। শ্বাহৰুখ
স্থানীয় প্ৰচাৰৰ ক্ষেত্ৰত চেষ্টাৰ ক্ৰুটি এৰা নাই অসম ছবিগৃহ মালিক সন্থায়ো শনিবাৰে সংবাদমেল পাতি ক'লে গোল্ড চিনেমা হলৰ মালিকলৈও ফোন কৰিছিল শ্বাহৰুখ খানে 15 মিনিট ফোনত কথা পাতিছিল শ্বাহৰুখ খানে অলৰেডি 40 লাখ টকাৰ ওপৰত চিনেমাখনৰ অসমত টিকেট অনলাইন মেনুৱেল দুটালৈ বিক্ৰী হৈছে আৰু চিনেমাখনৰ কি আছে কি নাই আমি চিনেমাখনত আমি ক'ব লগা নাই আমি এতিয়া আজি ৰাতিপুৱা 2 বজাত 2:15 আঢ়ৈটামান বজাত মোক যেতিয়া শ্বাহৰুখ খানে ফোন কৰিছিল গোটেই ইনচিডেণ্টটো তেওঁ সুধিছে অসমৰ নিচিনা ষ্টেট এটাত শ্বাহৰুখ খানে ফোন কৰাটো আমাৰ কাৰণে খুব এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ এতিয়া সকলোৱে আগ্ৰহেৰে বাট চাইছে 25 জানুৱাৰীলৈ বিতৰ্কিত পাঠান চাবলৈ তাৰ পিছত ছবিগৃহলৈ নতুন ৰূপত আহিব ডক্টৰ বেজবৰুৱা ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট